আজি আমি এটা খেল খেলিম। খেলটো কি জানানে? খেলটো হ'ল বৰ্ণমালাৰ খেল। কি খেল? মই তোমালোকক কেইটামান বৰ্ণ দিছোঁ। সেইকেইটা বৰ্ণ তোমালোকে এটা এটাকৈ বুটলি ল'বা আৰু যাৰ হাতত যোনটো বৰ্ণ পৰিব তাৰে দুটাকৈ শব্দ ক'বা। বুজি পাইছানে? খেলটো এতিয়া আৰম্ভ কৰোঁ। সকলোৱে ৰেডি? এতিয়া লোৱা। লৈছানে সকলোৱে? মাহিৰ, তোমাৰ হাতত কি পৰিছে? কৰে দুটা শব্দ কোৱা। গুড বয়। আৰিনা, তোমাৰ হাতত কি পৰিছে? বৰকাৰ্যৰে দুটা শব্দ কোৱা। গুড গাৰ্ল। ইনায়া, তোমাৰ হাতত কি পৰিছে? চাও, বৰ্ণটো দেখুৱাই দিয়া। কি পৰিছে? ঘৰে দুটা শব্দ কোৱা। গুড গাৰ্ল। আকিফা, তোমাৰ হাতত কি পৰিছে? ঘৰে দুটা শব্দ কোৱা। ভেৰি গুড, ভাল ছোৱালী। নাইব, তোমাৰ হাতত কি পৰিছে? চাও, দেখুৱাই দিয়াচোন। উঙৰে দুটা শব্দ কোৱা। গুড বয়। আবুৰে, তোমাৰ হাতত কি পৰিছে? ঘৰে দুটা শব্দ কোৱা। গুড বয়। শামিম, তোমাৰ হাতত কি পৰিছে? পতঞ্চৰে দুটা শব্দ কোৱা। গুড বয়। মুস্তাক, তোমাৰ হাতত কি পৰিছে? দ্বিতীয় স্বৰে দুটা শব্দ কোৱা। গুড বয়। সকলোৱে ক্লাপ দিয়া।